মিশন বসুন্ধৰাই হওক, সদ্ভাৱনা প্ৰকল্পই হওক বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ সকলো ব্যৱস্থা পোৰ্টেলৰ জৰিয়তে দিয়া আৰম্ভ কৰাই হওক, ভূমিপুত্ৰই হওক, প্ৰতিটো প্ৰকল্পৰ জৰিয়তে চৰকাৰী সেৱাসমূহক ৰাইজৰ দুৱাৰ দলিত লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যোৱা 12 তাৰিখে অহা 12 তাৰিখে আমি মিছন ভূমিপুত্ৰৰ আৰম্ভ কৰিম, যাৰ জৰিয়তে অসমৰ প্ৰতিজন শিডিউল কাষ্ট, শিডিউল ট্ৰাইব আৰু OBCৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ স্কুলতেই জাতিগত প্ৰমাণপত্ৰ পাব। কোনো চৰকাৰী কাৰ্যালয়ত তেওঁলোক আহিব নালাগে। মিছন বসুন্ধৰাৰ জৰিয়তে 8,31,000 মানুহৰ ভূমিৰ অধিকাৰ, ভূমিৰ লগত জড়িত সমস্যাসমূহ আমি সমাধান কৰিছিলোঁ। সেই দিনাখনে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে অনাগত দিনত মিছন বসুন্ধৰা দ্বিতীয়ৰ জৰিয়তে অসমৰ সকলো ৰাইজৰ মাজত থকা ভূমি সমস্যাৰ আমি স্থায়ী সমাধান কৰিম। এই সময়ছোৱাতে উন্নয়নৰ এক নতুন সেন্দুৰীয়া আলি আমি নিৰ্মাণ কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে আমি দেখা পাইছিলোঁ যে গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দৰে দলঙৰ দৰে বিশাল প্ৰকল্প সময়মতে শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত হ'ব পাৰিছে। একেধৰণে 4,000 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী শুৱালকুছিৰ নতুন ব্ৰিজেই হওক বা কাজিৰঙাৰ ওপৰত 6,000 কোটি টকা ব্যয় সাপেক্ষ 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰে হওক, আমি নতুনকৈ অসমৰ জাতীয় জীৱনলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছিলোঁ। মাজুলীৰ ব্ৰিজে হওক, এই সকলোবোৰ অভিলাষী প্ৰকল্প যোৱা এটা বছৰত আমি ভূমিষ্ঠ কৰিবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাতে অসমত 8খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পিছত আৰু 16খন মেডিকেল কলেজ নিৰ্মাণৰ আমি সপোন দেখিব পাৰিছিলোঁ। এই সময়ছোৱাতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰিৰ সমস্যা সমাধান কৰাই নহয়, এই সময়ছোৱাৰ ভিতৰতে চাহ বাগিচাৰ প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ লোকৰ বাবে আমি 100খনকৈ হাইস্কুলৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিবলৈ পাৰিছিলোঁ। বিশ্ববিদ্যালয়ৰ কল্পনাই হওক, অসম মালাৰ দৰে ডাঙৰ ডাঙৰ ৰাস্তাৰ সম্ভাৱনা আৰু নিৰ্মাণেই হওক, এখন নতুন প্ৰগতিশীল বিকশিত অসমৰ সোণোৱালী সপোন আমি বাস্তৱত পৰিণত কৰাৰ বাবে কাম আৰম্ভ কৰিব পাৰিছিলোঁ। কাজিৰঙা, মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ লগত ৰাইমনা, দিহিং পাটকাই আদি নতুন ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজেৰে অসমৰ সম্পদ আৰু সম্ভাৱনাক আমি সংৰক্ষণৰ বাবে গুৰুত্ব দিছিলোঁ। বড়ো চুক্তিয়ে হওক, কাৰ্বি চুক্তিয়ে হওক, অশান্ত অঞ্চল আইনৰ প্ৰত্যাহাৰেই হওক, এই প্ৰতিটো ব্যৱস্থাই অসমত শান্তিৰ এক নতুন কপৌ চৰাই আমাৰ মাজলৈ লৈ আহিছিল। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যোৱা এটা বছৰত আমি থিয় হৈছিলোঁ আৰু অসমৰ ৰাইজে আমাক নিৰন্তৰভাৱে মৰম আৰু চেনেহেৰে আমাক আগুৱাই দিছিল। প্ৰথমবাৰৰ বাবে আমি দেখা পাইছিলোঁ, ৰাইজক আমি আহ্বান কৰিছিলোঁ যে আপোনালোকে মটৰ চাইকেল চলাওঁতেও হেলমেট পিন্ধিব আৰু যদি যাত্ৰী হিচাপে গৈছে তাতো মটৰ চাইকেল পিন্ধিব। 31 ডিচেম্বৰৰ নিশা ৰাইজে আমাক যি ধৰণে সহযোগিতা কৰিলে, আজি গুৱাহাটী আৰু অসমৰ গোটেইকেইখন চিকিৎসালয়তে মটৰ এক্সিডেণ্ট কেছ 50%লৈকে কমি আহিছে। ৰাইজে অফুৰন্ত মৰম দিছিলে। আমি ৰাইজক কৈছিলোঁ, অনুৰোধ কৰিছিলোঁ যে অসমৰ শিৰৰ পৰা চান্দা সংস্কৃতিৰ কলংকিত অধ্যায়টো মচি যাব লাগে। আৰু আজি সেই দিশত অসমৰ ৰাইজে আমাক সহযোগিতা কৰিছে। চান্দা সংস্কৃতি আজি 100%ৰ পৰা 20%লৈকে নামি আহিছে। আজি নতুনকৈ উদ্যোগপতিসকলে
অসমত সম্ভাৱনাৰ সন্ধান কৰিছে। আজি আমি জাতিটোক এক নতুন দিগন্তলৈ লৈ গৈছো। আজি এবছৰৰ সময়ছোৱাৰ ভিতৰতে 550 কোটি টকাৰ ড্ৰাগছ এই অসমৰ মাটিত আমি জব্দ কৰি অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আমি এক নতুন যুদ্ধ ঘোষণা কৰিব পাৰিছো। যোৱা বছৰৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ তুলনাত এই বছৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত 39% ক্ৰাইম সম্পূৰ্ণভাৱে কমি গৈছে। FIR ৰেজিষ্ট্ৰেশ্যন কমি গৈছে। আজি আমি অসমক অপৰাধমুক্ত কৰাৰ দিশত দুৰন্ত গতিত আগবাঢ়িছোঁ। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সদায় আমাক কৈ আহিছে, এতিয়া সময় হৈছে অসমক বানমুক্ত কৰাৰ বাবে, অসমক বানপানীৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবৰ বাবে আমি নতুন আঁচনি লৈছোঁ। আমি ব্ৰহ্মপুত্ৰৰ বুৱতী খুঁটিক নতুন নতুন খুঁটি নিৰ্মাণ কৰি বিভিন্ন ৱেটলেণ্ডলৈকে ডাইভাৰ্ট কৰাৰ বাবে আমি এক বিশাল আঁচনি লৈছোঁ, যি আঁচনিয়ে মধ্য অসম আৰু নামনি অসমৰ পৰা আমাক বানপানীৰ সম্ভাৱনা 50% কমাই আনিব। আমি অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত অসমৰ সৈতে উত্তৰ পূৰ্বৰ বাকী ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানত গুৰুত্ব দিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে স্বাধীনতাৰ এই অমৃতকালৰ সময়ছোৱাতে উত্তৰ পূৰ্বৰ ৰাজ্যৰ মাজত থকা সংঘাত আলাপ আলোচনাৰ মাজেৰে সমাধান হ'ব লাগে। মোদী ডাঙৰীয়াৰ নিৰ্দেশক শিৰত তুলি লৈ আৰু স্পিৰিট অফ নৰ্থ ইষ্ট আমি যাতে সদায় জীয়াই ৰাখিব পাৰোঁ, সেই দৃষ্টিৰে অসম আৰু মেঘালয়ৰ মাজত সীমা সমস্যা সমাধান কৰাৰ পিছত এইবাৰ আমি অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধান কৰাৰ বাবেও এক নতুন পৃষ্ঠভূমি আমি নিৰ্মাণ কৰিছোঁ। আমি উত্তৰ পূৰ্বৰ জনসাধাৰণে একেলগে ভাৰতৰ সমৃদ্ধিলৈ যাতে বৰঙণি আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱৰ সময়ত অসমৰ বাৰ্ষিক ব্যয় 1 লাখ কোটি টকা এই বছৰ আমি পাৰ কৰিব পাৰিছোঁ। Assam has registered ₹1 lakh crores in its public expenditure for the first time in the history of Assam. অসমৰ জনমূৰি আয় GDP আমি 2 লাখ 3 লাখ কোটি টকাত আছিলোঁ। এইবাৰ আমি এনেধৰণে কাম কৰিছোঁ যে এই বছৰৰ মাৰ্চ মাহত অসমৰ GDPয়ে 5 লাখ কোটি টকাত ভৰি দিব আৰু আমি অসমৰ পিছপৰা ৰাজ্যৰ পৰা আমাৰ মূৰত যি লেবেল আছিল তাক আমি এৰি থৈ গৈ ভাৰতৰ ভিতৰতে মধ্যৱৰ্তী মিডল ৰেংকৰ ষ্টেটবিলাকৰ মাজত আমি থিয় দিম আৰু তাৰ পৰাই আৰম্ভ হ'ব আমাৰ প্ৰগতিৰ দুৰন্ত যাত্ৰা। আমি ভাৰতৰ 5খন ৰাজ্যৰ মাজত থিয় হ'ব নোৱাৰালৈকে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, ভাৰত আমাৰ মাতৃভূমি, অসম আমাৰ মাতৃভূমি আৰু এই মহামন্ত্ৰৰে আমি যেতিয়া ৰাষ্ট্ৰক সেৱা কৰিবলৈ আৰু মোৰ জননী জন্মভূমিক সেৱা কৰিবলৈ আমি আগবাঢ়ি যাম, অসমৰ প্ৰগতিৰ দুৰন্ত গতিক কোনেও বাধা দি ৰাখিব নোৱাৰে। উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে আগতে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক সাক্ষাৎ নাপাইছিল। এতিয়া আমি সাক্ষাতৰ বাবে চিন্তা কৰিব নালাগে। সপ্তাহত এদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টেলিফোন আহিব, সপ্তাহত 3 দিনকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ টেলিফোন আহিব। অসমৰ বিকাশৰ বিষয়ে তেখেতসকলে আমাৰ লগত কথা পাতিব, উত্তৰ পূৰ্বৰ বিষয়ে তেখেতসকলে আমাৰ লগত কথা পাতিব। আমাৰ অভাৱৰ কথা আমি জনাৰ আগতে তেখেতসকলে আমাৰ লগত কথা পাতিব। সৰু সৰু কথা, কেতিয়াবা লখিমপুৰ, কেতিয়াবা ধেমাজিত হোৱা সৰু সৰু ঘটনা যি মোৰ দৃষ্টি আকৰ্ষণ নহয়, তাৰ আগতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ টেলিফোন আহিব, নহ'লে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ টেলিফোন আহিব। আজি অসমক লৈ তেখেতসকলে এক নতুন সপোন দেখিছে, উত্তৰ পূৰ্বক লৈ নতুন সপোন দেখিছে।
ভাৰতক সমৃদ্ধি কৰাৰ ৰাস্তা এই অৰুণোদয় দেশৰ মাজেৰে, এই অৰুণোদয় ৰাজ্যৰ মাজেৰে কৰাৰ বাবে তেওঁলোকে সপোন দেখিছে। আমি অসমৰ 3,33,00,000 জনতাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সহযোগিতা কৰিব লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সহযোগিতা কৰিব লাগিব, অমিত শ্বাহ ডাঙৰীয়াক সহযোগিতা কৰিব লাগিব। আমাৰ মাজত থকা সংকীৰ্ণ চিন্তাধাৰাই আমাক আগুৱাই লৈ যাব নোৱাৰে। শদিয়াৰ পৰা ধুবুৰীৰ বাদ দি ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ অশ্বমেধৰ ঘোঁৰা আমি প্ৰতিষ্ঠা কৰিব লাগিব। ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি আত্মপ্ৰকাশ কৰিব লাগিব। নতুন দিনৰ নতুন কল্পনা আমি কৰিব পাৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ অসমৰ যুৱ সমাজৰ মাজত সেই নতুন স্পৃহা ইতিমধ্যে উদিত হৈছে। শদিয়াৰ পৰা ধুবুৰী আমাৰ দেশ নহয়, কাশ্মীৰৰ পৰা কচ্ছলৈকে, জম্মু কাশ্মীৰৰ পৰা পণ্ডিচেৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষতে অসমীয়াই নতুন দিনেৰে, অসমবাসীয়ে আমাক নতুন চিন্তাৰে আমি দেশৰ নেতৃত্ব দিব পৰা শক্তি অসমৰ 3,33,00,000 মানুহৰ মাজত সোমাই আছে। সেই দিনটোৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব। আমি আমাৰ জননী জন্মভূমি আই ভাৰতী আৰু আই অসমীৰ মান বঢ়াবৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব। যোৱা এটা বছৰ